My dear media friends, good morning. I Chirang district DC Sabok Lokoriblo. My name is Raju Deri. I All India or All Assam Tribal Student Union or my chief advisor. I am with one specific reason. This is called Scheduled Tribe Atrocity Act. This law was enacted 1989. As 32 years ago. Ohomot etu law to implement kora nai. Implement nokorar karone amar tribal manu jetia atrocity hoy. Atrocity victim bile kuno ajiloke compensation poa nai. Aru hetu aji DC sarok ami apprise koribole ahisilo. In the meantime, we have already apprised the our grievance to Deputy Commissioner to this Sazab. So, আমি ইয়াত এপ্লিকেশন এটা দিছিলো নোডাল অফিসত শিডিউল ট্রাইব অফিসত আমি কম্পেনসেশন ক্লেম কৰিছিলো কম্পেনসেশন কি কানে ক্লেম কৰিছো দায়াশ্ৰী মুসাহাৰী 2014ত ছোৱালীটোক ৰেপ কৰি পেলাই মাৰি দিলে কোনে মাৰিলে মুছলিম কেইটামান ইউথছে মাৰি দিলে তেতিয়া মাৰি দিয়াৰ পিছত as part this atrocity act compensation পাব লাগিছিলে victime এটো হল স্পেশাল ল এই স্পেশাল ল স্পেশাল কোড আছে স্পেশাল পিপি আছে স্পেশাল জাজ আছে আৰু ডিসি ইমিডিয়েটলি উইদিন 7 ডেজ আমাক কম্পেনসেশন দিব লাগে কিন্তু আজি 6-7 বছৰ হৈ গল আজি লকে টকা পোৱা নাই নপুৱাৰ কাৰণে আমি atrocity act জত নোডাল অফিস তাত এপ্লিকেশন দিলু এপ্লিকেশন দিয়াৰ পিছত ফৰ্মেলিটি অবজাৰ্ভ কৰিব লাগে অবজাৰ্ভ কৰাৰ পিছত এতিয়া ইয়াৰ পৰা ডিসি কোৰ্টৰ পৰা ইয়াৰ পৰা অফিচৰ পৰা বিচাৰিছে একাউণ্ট নম্বৰ এটা এই দয়াশ্ৰী মা তাৰ নাম ফানাশ্ৰী বুলি কয় ফানাশ্ৰী মাকৰ বেংক ডিটেইলছ টু এটো নোডাল অফিচৰ পৰা আহিছে ডিসি দিবলৈ আৰু ডিসি সাহাবে এটো নম্বৰ এজ পাৰ দিস লেটাৰ ফ্ৰম দা গুৱাহাটী এই মতে ইয়াৰ ফানাশ্ৰী একাউণ্ট নম্বৰটো দিব লাগিছিলে গুৱাহাটী পঠিয়াই দিব লাগিছিলে চিৰাং ডিসিয়ে আজিলৈকে দিয়া নাই বুলি আমি ছাৰক এপ্ৰাইজ কৰিবলৈ আহিলোঁ ছাৰক ক'লোঁ ছাৰে ক'লে ডিসি সাহাবে কৰে ডিসি অফ চিৰাং ডিস্ট্ৰিক্টে ক'লে যে ইমিডিয়েটলি আই উইল ডু দ্য নিডফুল আৰু আমি ইমিডিয়েটলি ফানাশ্ৰী বেংক ডিটেইলছটো গুৱাহাটীলৈ পঠিয়াই দিম আপোনালোকে পাব ডোণ্ট ৱাৰি আই উইল টেক কেয়াৰ অফ বুলি তেখেত ডিসি সাহাবে ক'লে আমি ভাল পালোঁ কিন্তু মই ইয়াতে আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে BTRত আমাৰ ট্ৰাইবেল মানুহ বহুত আছে ট্ৰাইবেল মানুহৰ আজি বঞ্চিত হৈ আছে আমি কেতিয়া কম্পেনসেশন ক্লেম কৰিব পৰা নাই বিকজ আমি লটোৱে নেজানো সেইকাৰণে এই লটো আমি আৱেৰনেছ প্ৰগ্ৰাম কৰিবৰ কাৰণে আমি খুব যত্ন দিছোঁ ইনফেক্ট আজি ডিসি সাহাবু ক'লে যে আমি আৱেৰনেছ প্ৰগ্ৰাম কৰিম বুলি ক'লে আমি শুনি ভাল পালোঁ আৰু নিশ্চয় কৰিব লাগিব আৰু আপোনালোকে মিডিয়া মাই ফ্ৰেণ্ডছ আপোনালোকে এইটো ক'ব লাগে যে এট্ৰচিটি এক্টটো অসম চৰকাৰ আৰু আপোনালোকৰ BTRত ইমিডিয়েটলি ইমপ্লিমেণ্ট কৰিব লাগে তেতিয়াহ'লে আমি জাষ্টিছ পাম জাষ্টিছ যেতিয়া নেপাওঁ তাৰ মানে মিনিং নাই আজি BTRত ইমান অত্যাচাৰ চলি আছে আমি লিগেলি ফাইট কৰিব পৰা নাই বিকজ উই আৰ ইন'চেণ্ট উই ডু নট ন' হোৱাট ইজ ল আৰু প্লাছ পুলিচে যিবিলাক খেলি মেলি কৰে এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে আমাক কেতিয়াও কোঅপাৰেট নকৰে সেই কোঅপাৰেশ্যন নকৰাৰ কাৰণে আমি সদায় ডিপ্ৰাইভ হৈ আছোঁ আমাৰ জাষ্টিছৰ পৰা ডেটছ অল থেংক ইউ মাই ফ্ৰেণ্ডছ কম্পেনসেশন কিমান পাব আমি ইয়াত এজ পাৰ দিছ এট্ৰচিটি এক্ট মতে গেং ৰেপ বুলি ক'লে দায়াশ্ৰীক গেং ৰেপ কৰিছে গেং ৰেপ মানে দুইজনৰ পৰা বেছি হোৱাটো গেং ৰেপ বুলি কয় গেং ৰেপত ইয়াত এমাউণ্টটো আছে 8,25,000 বাট she was also murdered that means another 8,25,000 that means total 16,50,000 she is bona fide and she is bona fide to get that 16,50,000 পাব লাগে এতিয়া অসম চৰকাৰে কিমান দিয়ে আমি নেজানো but it is also true that central government social welfare department already 15 lakh sanction কৰিলে যোৱা বছৰ 2020 তে দিলে কিন্তু হে পইচাটো বিকজ অফ দ্য নেগলিজেন্স অফ আসাম গভৰ্ণমেণ্ট গুৱাহাটী হে কাৰণে যোৱা বছৰ পইচাটো মুকলি কৰি নিদিলে এবাৰ ৰিলিজ কৰি দিম বুলি কৈছে যে কৈছে হে দিম বুলি দিয়ে না নিদিয়ে আমি নেজানো কিন্তু আসাম গভৰ্ণমেণ্টে খুজিছে ফানাশ্ৰী দায়াশ্ৰীৰ মাকৰ পৰা একাউণ্ট নম্বৰটো খুজিছে থ্ৰু ডিসি সেইকাৰণে ডিসি কুলা গুণ্ডাক যদি মাৰিব পাৰে এই ইয়াত যে দায়াশ্ৰীক যে হত্যা কৰিছিলে এই মুছলিম ল'ৰাখিনিয়ে এইখিনিতো নন ট্ৰাইবেল হয় এজ পাৰ দিছ এট্ৰচিটি এক্ট নিয়তকৈ আজি ডেটত ইয়াতো 2 মান্থছত আপোনাৰ চাৰ্জশ্বিট দাখিল কৰিব লাগে 2 মান্থছত লগে লগে কেছ ডিছপ'জ হ'ব লাগে ডেট মিনছ উইদিন দ্য 4 মান্থছ কেছটো ডিছপ'জ হ'ব লাগে কিন্তু আজি 6 বছৰ হৈ গ'ল আজিলৈকে কেছটো একো আগে পিছে একো নাই ডেট মিনছ ইজ এ ইনজাষ্টিছ সেইকাৰণে আসাম পুলিচ গভৰ্ণমেণ্টক আমি সেইটো কৈছোঁ যে আপোনালোকে কোৰ্টক মিছগাইড নকৰিব আপোনালোকে কাৰেক্ট ডাটা কাৰেক্ট ইনভেষ্টিগেট কৰি পেলাই কালপ্ৰিটক আপোনালোকে হেং ডেক নকৰে লাইভ কনভিক্টেড কৰিবৰ কাৰণে আমাক সহায় কৰিব লাগে তেতিয়া আমি জাষ্টিছ পাম তেতিয়াই এই
এট্ৰচিটি এক্টৰ যিটো আইন সেইটো মিনিং থাকিব নহ'লে এইটো মিনিংলেছ হ'ব থ্যাংক ইউ फ्रानो गासिबो माबानानैहाय जयै जानानैहाय बिसोरो हमनानै सिथारदों आरो इसोरखौहाय फासि होनो मोनांगौमोन बेखौ जोङो जेबो हमनो रोङाखिसै दा बियो 6 बोसोर 7 बोसोरसिम जाबाय खोमा दायनिगिरिखौ हमाखै हमनो मोनाखिसै जाहैबाय दायनिगिरिखौ बांगालना बोरैथो मिथिया बे बांगालफ्रानो थांजोबखादों नालाय ओंखायनो बेखौनो हमनांगौ जानानै दं दायनिगिरिफ्रानो बिसोरनोखा बांगालफ्रानो सिनायदों बै समाव बे समावहाय सिनायदोंमोन बे समावहाय नामफोरखौथ' मोनजोबाखिसै जाहैबाय जायगानि खामोन बे ब्रिजआवहाय नालाय ब्रिजनि बांगालफ्रालाय बिसोरनोमोन ओमफ्राय दा मा लुबैदों ओमफ्राय दा आं लुबैनाया फिसानि माबाखौहाय एसे लुबैयोमोन जाहैबाय नियायनांगौ साजा होनांगौ सासन होनांगौ बिसोरखौ